Hello everyone, welcome back to my YouTube channel. মই পিংকি আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া নিশ্চয় আপোনালোকে দেখি গম পাইছে মই আগৰ ভিডিঅ'টোত বনাইছিলো যে সেই প্ৰথম দিন আছিল আমাৰ বৰনামঘৰৰ যি ৰাইডঙীয়া গায়ন বায়নৰ সমাৰোহৰ প্ৰথম দিন আছিল। এয়া আমাৰ শেষৰটো দিন মানে অৰ্থাৎ সেকেণ্ডটো দিন আমি এনেদৰে পালোহি। এয়া দেখিছে নহয় গায়নীয়া দলবোৰ সোমাই আহোঁতে আমাৰ আইসকলে এনেদৰে তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে। আৰু এই গায়নীয়া দলৰ যি আশীৰ্বাদ সেয়া আমি সকলোৱে ল'বলৈ চেষ্টা কৰিলোঁ বাৰু, ভিডিঅ'হে কৰা নহ'ল। এয়া দেখিছেনে আমি আহোঁতে বেছি সময় হোৱা নাছিলেই, তথাপিও যথেষ্টখিনি মানে মানুহে ফিল্ডখন ভৰি পৰিছেহি। আচলতে এনেকুৱা এটা অনুষ্ঠান সকলোৰে মানে চাবৰ কাৰণে খুব হেঁপাহ এটা থাকে, যিহেতু এযোৰা দুযোৰা গায়ন আমি প্ৰত্যেকেই দেখিয়ে থাকোঁ যিকোনো অনুষ্ঠানত ভাওনা সকামত, কিন্তু একেলগে 144 যোৰা গায়ন দেখি পাম এই কথাষাৰ কিন্তু সকলোৰে মানে খুব আশাৰে আহিছে। আৰু এয়া দেখিছেনে ইতিমধ্যে প্ৰায়বিলাক আহি গায়নীয়া দল উপস্থিত হৈছেহি আৰু প্ৰত্যেকেই মানে নিজৰ নিজৰ কামত ব্যস্ত হৈছে। এয়া চাওকচোন ফিল্ডখন ইমানেই ডাঙৰ ফিল্ড, তথাপিতো গোটেই মানুহে মানে জনৰণ্য হৈ পৰিছে। ইমান এটা মানে ভাল লগা দিন, এই অনুভৱটো কেনেকৈনো ভিডিঅ' নকৰাকৈ থাকিম। এয়া চাওকচোন আপোনালোকে, এয়া দেখিছেনে আগফালে এয়া মঞ্চত মিটিং হৈ আছে আৰু এনেদৰে ৰাইজবিলাকে সভাৰ মানে মন্তব্যবিলাক শুনি আছে আৰু ময়ো তাকে অলপ প্ৰত্যেকৰে পৰা অলপকৈ ভিডিঅ'বিলাক ৰাখি থওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে মঞ্চত এনেদৰে বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱা হৈছে আৰু তাৰে যি ৰাজ্যিক সম্পাদক আছে তেওঁ দুআষাৰ মানে বক্তব্য প্ৰদান কৰি আছিলে। আৰু এয়া হ'ল আমাৰ এই বেতনীৰে হয়, তেওঁৰ দায়িত্ব আছিলে এই অনুষ্ঠানত। এয়া চাওকচোন আমি আজি ইমান এটা ধুনীয়া পৰিৱেশ পালোঁ। আমাৰ বিশেষকৈ ৰাইডঙীয়া নামঘৰৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কাৰণে ইমান ডাঙৰ এটা উপহাৰ দিলে। নহ'লে আমি হয়তো এনেকুৱা এটা অনুষ্ঠান বেলেগ এঠাইত গৈ চাবলৈ কেতিয়াও সম্ভৱ নহয়, যিহেতু গায়ন বুলি ক'লে যিসকলে গায় তেওঁলোকেহে যোৱা হয়, আমি যোৱাহে দেখোঁ তেওঁলোকক। কিন্তু আমাৰ ইয়াতে যিহেতু এই অনুষ্ঠানটো পাতিবলৈ ল'লে তাৰ কাৰণে আমি নথৈ মানে সুখী হৈছোঁ। মানে অন্তৰৰ পৰা ভাষা নাই আমি তেওঁলোকক কিদৰে কৃতজ্ঞতা জ্ঞাপন কৰিম। আৰু আমাৰ প্ৰত্যেক মানে ঘৰৰ ৰাইজে মানে বুঢ়া সকলৰ পৰা আদি কৰি আমাৰ বোৱাৰীসকলে বা আমাৰ আইসকলে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিছে। আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম যে হাজাৰ হাজাৰ মানুহক তেওঁলোকে ঠাণ্ডা পানীৰ পৰা চাহৰ পৰা ভাতলৈকে যা যোগান ধৰিছে। আৰু আচলতে আমি ভাবিবই পৰা নাছিলোঁ যে আমি এনেকুৱা মানে বিশাল পৰিৱেশত আমি কাক কেনেদৰে আমি শুশ্ৰূষা কৰিম, কিন্তু মানে ভগৱানৰ কৃপাত বুলিয়ে কৈছোঁ। প্ৰত্যেককে আমি প্ৰায়ে বাৰু সুধিছোঁ, গায়নীয়া দলবিলাককো সুধিছোঁ আপোনালোকে চাহ ভাত খাইছেনে বুলি, তেওঁলোকে প্ৰত্যেকে খাইছোঁ বুলিয়ে কৈছে। আৰু এয়া দেখিছেনে চাহৰো আমি এনেদৰে ইয়াতেই মানে ব্যৱস্থা কৰি দিছোঁ, তাত গৈনো কাকনো দিমগৈ, কোনোবা থাকি যাব কোনোবা পাব তেনেকুৱা হ'ব, সেইকাৰণে প্ৰত্যেককে বোলো কেণ্টিনতে খাব তেনেদৰে ব্যৱস্থা কৰি দিয়া হৈছে। মানে হাজাৰ হাজাৰ মানুহক পিঠা লাড়ু দি ইতিমধ্যে প্ৰায় শেষ হৈছেগৈ, তথাপিতো শেষলৈকে মানে কোনেও নোপোৱাকৈ নাথাকিলে। এয়া দেখিছেনে যদিও ক'ৰবাত আমাৰ নিজৰে মানে কমিটিৰ মানুহ তেওঁলোকে ব্যস্ত হৈ আছে কাৰ্যালয়ত, যিহেতু মানে গায়ন বায়নৰ দলবিলাকক এটা মাননি দিবলগীয়া হৈছে, তেওঁলোকে সেই অৰ্থ সংগ্ৰহত ব্যস্ত হৈ আছে আৰু তেওঁলোককো আমি চাহ তাহ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আনফালে তাৰ মাজতে আমি এয়া সদায় ককাইদেউ দেই, তাৰপিছতে হ'ল এইফালে আমি বোলো চাহৰ পৰ্ব লাগি থকাৰ মাজতে যিহেতু ইতিমধ্যে ভাতৰো পৰ্ব চলি আছে, ইমান হাজাৰ হাজাৰ মানুহক একেটা টাইমত খোৱাব আজৰি কৰিব পৰাটো ইমান সম্ভৱো নহয়, সেয়েহে প্ৰায় 11মান বজাৰ পৰা খোৱা বোৱা চলি আছে। আৰু তাৰ মাজতে মই অকণমান এটা ক্লিপহে ল'বলৈ বুলি গুচি গৈছোঁ, যিহেতু অকল ভিডিঅ' কৰি থকাও কথা নহয়, কাৰণ নিজৰো এটা দায়িত্ব কৰ্তব্য আছে, নিজৰ নামঘৰখন বা আমাৰ নিজৰ গাঁওখনত যাতে বদনাম নহওক
প্ৰত্যেকে খুব সুন্দৰভাৱে মানে অনুষ্ঠানটো মানে ভাল বুলি এটা মানে চবৰে মুখত যাতে আমি পিছত শুনিবলৈ পাওঁ সেই হেতুকে প্ৰায় আমি চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকে খুব ধুনীয়াকৈ চাহ পানী আৰু ধৰক এয়া ভাত পানী তেওঁলোকে পাওক। আৰু এই ব্যৱস্থাটোত আমি কোনো ধৰণৰ মানে পইচা দি অনা মানুহৰ ব্যৱস্থা আমি দেখি নাপালোঁ। আমাৰ ইয়াত প্ৰত্যেকেই ৰাইজে মানে বিভিন্ন ধৰণৰ কাম কৰিছে। আপোনাৰ এয়া ভাত খোৱা ডিছবিলাক ধোৱাৰ পৰা এয়া ইমান হাজাৰ হাজাৰ মানুহক যে খাবলৈ বস্তু বনাইছে, খানা বনাইছে, খানা বনোৱা প্ৰত্যেকজন মানুহ কিন্তু আমাৰ এই নামঘৰৰে ৰাইজে বনাইছে। তেওঁলোকে প্ৰায় 5মান বজাৰ পৰা গৈয়ে চৌখা বহুত খান্দিবলগীয়া হৈছে। তাৰপিছতে তেওঁলোকে খানা বনাইছে। কিন্তু মানে মই দুখিত বুলিয়ে কৈছোঁ, তেওঁলোকৰ ওচৰলৈ যাবলৈ মোৰ সময়টো অকণমান নাটনি হ'লগৈ ৰান্ধনীশাললৈ। আৰু মানে এয়া দি তেওঁলোকে এয়া দেখিছেনে আমাৰ চব এইবিলাক আমাৰ ৰাইজৰে মানুহ হয়। আমাৰ এই নামঘৰৰে মহিলাসকল আমাৰ গাঁৱৰে প্ৰত্যেকে তেওঁলোকে নিজৰ নিজৰ মানে দায়িত্ববোৰ পালন কৰিছে। চাওকচোন ইমান ধুনীয়াকৈ হাঁহি মুখে হাজাৰ হাজাৰ মানুহক তেওঁলোকে ভাত বিলাইছে। কিন্তু কাৰো মুখত মানে বিৰক্তি ভাৱ নেদেখিলোঁ, ভাগৰা ভাৱ অনুভৱ নকৰিলোঁ। এয়া চাওকচোন তেওঁলোকে মানে নিজৰ ঘৰখনৰ কাম বন সামৰিও আজিৰ দিনটোত মানে নিজৰ নামঘৰলৈ অহা নিজৰে নাম এটা ভাল হওক বুলি প্ৰত্যেকে খুব ধুনীয়াকৈ হাঁহি মুখে প্ৰত্যেককে ভাত পানী যোগান ধৰিছে। আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ ৰাইজবিলাকেও আহি এয়া তেওঁলোকে নিজেই বিনা দ্বিধাই তেওঁলোকে খোৱা বোৱা ব্যৱস্থাটো ধুনীয়াকৈ কৰিছে। চাই খুব ভাল লাগিল। আৰু দেখিছেনে এয়া প্ৰত্যেকেই কাকো মানে কোনেও মাতিবলগীয়া হোৱা নাই। প্ৰত্যেকে নিজে আহি নিজে তেওঁলোকে এমুঠি ভাত গ্ৰহণ কৰিছেহি। আৰু যিসকল ৰাইজে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে, এই মই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ৰাইডিঙিয়াবাসী হৈ আমাৰ এই 7খন গাঁৱৰ ৰাইজৰ হৈ মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু ভৱিষ্যতেও যাতে আমাৰ ৰাইজে এনেকুৱা বৃহৎ অনুষ্ঠান আয়োজন কৰিব পাৰে আৰু প্ৰত্যেকে যাতে এনেদৰে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে জানেনে, মই এয়া দেখিছেনে, এয়া যে দেখাই আছোঁ ইতিমধ্যে গায়ন বায়নৰ মৃদঙীয়া গায়ন বায়নৰ যি প্ৰদৰ্শনী অনুষ্ঠান এয়া আৰম্ভ হৈছে। একেলগে প্ৰায় 100 যোৰা মানে হ'ব চাগে। 100 যোৰা নহয়, 85 যোৰা গায়ন আহিলে। অৱশ্যে আমাৰ ডিষ্ট্ৰিক্টত কোৱা শুনিছোঁ 143 যোৰা গায়ন আছে, কিন্তু নিজৰ কাৰণবশতঃ 30 যোৰা গায়ন আহিব নোৱাৰিলে। তথাপিতো একেখন ফিল্ডত একে সময়তে চাওকচোন 85 যোৰা, এযোৰা দুযোৰা নহয় 85 যোৰা গায়ন একেলগে গায়ন প্ৰদৰ্শন কৰিছে। মানে প্ৰত্যেকযোৰা গায়নকে দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ বাৰু, কিন্তু ভিডিঅ'টো যথেষ্টখিনি দীঘল হ'ব যিহেতু সেইটো কাৰণে প্ৰায় অকণমান দেখুৱাইছোঁ। এয়া দেখিছেনে, এয়া গায়ন বজাই থাকোঁতে যিহেতু মানুহবিলাক যথেষ্টখিনি ভাগৰি পৰে, ঘামি যায়, তো তেওঁলোকক পানীৰ যোগানো কিন্তু আমাৰ বাইদেউসকলে নধৰাকৈ থকা নাই। খুব ভাল লাগিলে সেই দৃশ্যটো দেখি। এয়া চাওকচোন প্ৰত্যেকেই মানে নিজৰ যাৰ যেনেদৰে আছে প্ৰতিযোৰা গায়নৰে মানে নিজৰ মানে শৈলীৰে মানে ষ্টাইলৰ তেওঁলোকে গায়ন প্ৰদৰ্শন কৰিছে। প্ৰত্যেকৰে অলপ হ'লেও কিবা এটা পাৰ্থক্য দেখিছোঁ। ধৰক পিন্ধন উৰণ বা গায়ন প্ৰদৰ্শন কৰা মানে ভংগীমা অলপ বেলেগ তেনেকুৱা ধৰণৰ। যিহেতু বিভিন্ন ঠাইৰ পৰা আহিছে আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন মানে 143 যোৰা গায়ন যিহেতু আছে। আৰু প্ৰতিযোৰা গায়নৰে নামবোৰ মই অলপ চলপ চাইছিলোঁ যদিও ক'বলৈ মই খোজা নাই, যিহেতু অলপ ক'লে অলপ থাকি যাব। আৰু এটা কথা কি হ'ল জানেনে, এই গায়নবোৰ যে দেখিছে এই মৃদঙীয়া গায়ন বায়নৰ মানে মাজত প্ৰায় সংখ্যক এইটো গায়নীয়াৰ মাজত সৰু ল'ৰাক গায়ন প্ৰদৰ্শন কৰা দেখিবলৈ পালোঁ। এয়া দেখিছেনে, সেইটো চাওকচোন ইমান অকণমানি ল'ৰাই যে ডাঙৰৰ লগে এয়া চাওকচোন গায়ন ইমান সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। তেওঁলোকক চাই খুব মানে সুখী অনুভৱ কৰিলোঁ। আচলতে এয়া আমাৰ সংস্কৃতিটো যে মানে হেৰাই যাব নোৱাৰে তাৰে এক নিদৰ্শন। এয়া অকল এয়াই নহয়, মানে প্ৰায়যোৰা গায়নতেও দেখিলোঁ এনেদৰে সৰু ল'ৰাই গায়ন প্ৰদৰ্শন কৰিছে। চাওকচোন আচলতে মই ভিডিঅ'টো আজি 3 দিনমানৰ পাছতহে আপলোড দিবলৈ লৈছোঁ, যিহেতু নিজৰে স্বাস্থ্য খুব মানে ইমান ভাল নাছিলে। এয়া আপোনালোকে মাত খাই বুজিব পাৰিছে।
চৰ্দি হৈ আছে আৰু চৰ্দি হ'লে মূৰ বিষ জ্বৰ অলপ হৈয়ে থাকে যিহেতু মই দুদিনমানহে ভিডিঅ' কাম নকৰিলোৱে তথাপিতো আৰু আপোনালোকেও নিশ্চয় নিউজত পাইছে টিংখঙৰ যি গায়ন মৃদঙীয়া গায়ন বায়নৰ সমাৰোহৰ লৈ যি নিউজ চলিলে তথাপিতো মই ভাবিলোঁ মোৰ ভিডিঅ'ৰ এইটো যিহেতু মোৰ এটা স্মৃতি এই স্মৃতিটো মই ৰাইজৰ হৈ ৰাখি থৈ দিওঁ এয়া চাওকচোন এয়া আমাৰ ঘৰুৱা গায়নৰ দল দেই মোৰ পাছফালে যিসকল গায়নে মানে যিসকল ব্যক্তিয়ে গায়ন বজাই আছে গায়নীয়া নে বায়নীয়া কৈছে এইটো ভালকৈ ক'ব নোৱাৰিছোঁ মই দুখিত বাৰু মোক ভুল ভালদি নধৰিব দেই যিহেতু জানিছে আৰু নতুন প্ৰজন্ম হিচাপে ইমান এটা অভিজ্ঞতা নাই এয়া কিন্তু আমাৰ ঘৰুৱা গায়নীয়া দল আমাৰ ৰাইডিঙীয়া বৰনামঘৰ গায়নীয়া দল তেওঁলোকক মই ভিডিঅ'ত ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু এয়া দৃশ্য গায়ন বজাই থকা প্ৰায় শেষৰ ফালে ইতিমধ্যে তেওঁলোকে প্ৰায় 1.5 ঘণ্টামান গায়ন বজাইছে যিহেতু শেষৰ ফালে প্ৰায় মানুহবিলাকে এনেদৰে যিসকলে চাবলৈ আহিছে তেওঁলোকেও ধুনীয়াকৈ ভাত সাজক খাই বৈ তেওঁলোকেও ঘৰলৈ বুলি প্ৰায়বিলাক মানুহ গুচি গৈছে সময়ো যথেষ্টখিনি হৈছিলেগৈ যিহেতু 3টা 3:30মান বজাত মানুহবিলাক প্ৰায় তেনেদৰে ঘৰলৈ বুলি গুচিগৈ তথাপিতো এয়া চাওকচোন ইমান দেৰিকৈ হ'লেও মানে মানুহে খোৱা বোৱা কৰিবলৈ গৈ আছে আৰু আমিও যিহেতু দিনৰ দিনটো ঘৰখনৰ পৰা ওলাই গুচি যোৱা হ'লগৈ তাৰপিছতে অকলশৰীয়া মানুহ যিহেতু ঘৰতো কাম থাকে আমিও গায়ন একেবাৰে শেষলৈ ৰৈ নিদি চাহৰ যি আছিলে এই কেইগৰাকী বাইদেউ খুৰীহঁত দেই আমাৰ গাঁৱৰে তেওঁলোকক লগ পাই তেওঁলোকৰ যাক য'তে পাৰিছোঁ তাতে থাপ মাৰি খন্তে সময় ৰখাইছোঁ আৰু মোৰ ভিডিঅ'টোত আচলতে সকলোকে মানে ভিডিঅ' দেখুৱাটো সম্ভৱ নহয় যিহেতু মই এটা অনুষ্ঠানক হে দেখুৱাবলৈ মানে চেষ্টাটো কৰিছোঁ যে আমাৰ ৰাইডঙীয়া বৰনামঘৰত যি দ্বিবাৰ্ষিক মৃদঙীয়া গায়ন বায়নৰ যি সমাৰোহ পাতিছিলোঁ বুলি এই স্মৃতিটো মই ধৰি ৰাখোঁ বুলি ভাবিছোঁ আৰু এনেদৰে এয়া চাওকচোন মেইন গেটৰ পৰা প্ৰায় ক'ব গ'লে 200 মিটাৰমান দূৰলৈকে মানুহৰ মানে লানি নিচিগা এইবিলাক মানুহ প্ৰায় ঘৰলৈ ঘূৰিছে আজিৰ দিনটো খুবেই মানে ভাল লগা দিন মানে ভাল মানে বুজাব নোৱাৰা ভাল লগা যিটো অনুভৱ মানে আৱেগিক হৈ পৰোঁ যেতিয়া মনত পৰে একে সময়তে 85 গায়নে যেতিয়া গায়নৰ ঘাট মাৰিছিলে সেই অনুভৱটো তাত থকা প্ৰত্যেকে হয়তো অনুভৱ কৰিছে নিশ্চয় আৰু এনেদৰে আজিৰ দিনটো খুব ধুনীয়াকৈ পালন কৰিলোঁ আৰু আপোনালোকৰ লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ মোক যে আপোনালোকে ইমান কম সময়ত ইমান মৰম দিছে চেনেহ দিছে আৰু আগলৈকো দি যাব মই কি পাৰিছোঁ কি নোৱাৰিছোঁ সেইটো নেজানিছোঁ মই শিকিহে আছোঁ যিহেতু নিজৰ জীৱনৰ মানে কিছু মানে স্মৃতিবোৰ মই মোৰ ভিডিঅ'ৰ জৰিয়তে ৰাখি থ'ব বিচাৰিছোঁ আৰু আপোনালোকে মোক যিমান পাৰে সিমান মৰম দিব আগলৈকেও আৰু নজনাবোৰ চেষ্টা কৰি মই শুধৰণি কৰিবৰ কাৰণে আৰু আজিলৈ আহোঁ এয়া ৰ'বচোন যোৱাৰ আগতে এয়া চাওকচোন সেইগৰাকী টুকটুকিত যে বহি আছে সেয়া মোৰ একেবাৰে ঘৰৰ সন্মুখৰ অৰ্পণা বাইদেউ আৰু আছে বাৰু গাঁৱৰে দুগৰাকীমান তেওঁ কৈছে মোক ঐ ৰ'বা মোক অকণমান উঠুৱাই দিয়া বুলি কৈছে সেয়া তেওঁক উঠাই দিলোঁ আৰু এয়া মই জা-জলীকেইজনী আৰু ছোৱালীকেইজনীৰ সৈতে আমি কেইগৰাকী ঘৰলৈ বুলি গুচি আহিলোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ আহোঁ বাই বাই